हेलो फ्रेंड्स स्वागतम आपलोगों मोर यूट्यूब चेनेलटिলৈ আজি আহিছো মই চেপনলৈ কিয়নো আজি ভাগিনৰ জুৰোন তো তাকে জুৰোন দিবলৈ আহিছো আমি ভাগিনৰ এইবোৰ আমি যিবোৰ ছোৱালীৰ কাৰণে লৈ গৈছিলো গহনা পাতি পা আদি কৰি মাছ মানে যিখিনি লাগে আৰু আমাৰ যেনেকৈ জুৰোনত দিয়ে তেনেকৈ গোটেইখিনি বস্তু আমি সজাই মেলি আগতে ললো আৰু ছোৱালী তেনেকৈ উলিয়াই পেলাই মই গৈ পেলাই ছোৱালী উলিয়াই লৈ আহিলো তো লৈ আহি পেলাই এতিয়া ছোৱালীক বহুৱাইছো হেৰিয়াত কি নাম কয়তো পাতি তেনেকৈ পাৰি দিছে আৰু প্ৰথম মানে কি তাহাঁতৰ ঘৰত একচুৱেলি অসমীয়া নিয়মতে আমি কৰিছোঁ বাহঁতে ইমান অসমীয়া নিয়মটো নাজানে তো সেইটো কাৰণে মানে কি মোকো লগত লৈ গৈছিলে তো তই যিমানখিনি পাৰো কৰি দিবি ময়ো ইমান ভালকৈ নাজানো আৰু তথাপি যিখিনি পাৰোঁ সেইখিনি নিয়মত কৰিছোঁ আৰু সেয়াই ছোৱালী আহি যেতিয়া সমাজত বহিছে তেতিয়া মাকে প্ৰথমে ধান আৰু দুবৰি বন দি আশীৰ্বাদ কৰিছে যেহেতু আমাৰ বেংগলীৰ প্ৰথম হেৰিটো ধান আৰু দুৰ্বা দিয়ে ষ্টাৰ্ট হয় তাৰপিছত মাকে এয়া হাতত শাখা আৰু পলা দিছে শাখা আৰু পলা হ'ল মানে আমাৰ বেংগলীৰ চবতছে ডাঙৰ বস্তু তো সেয়াই যিহেতু মাকে পিন্ধাব নোৱাৰে নাপায় সেইটো কাৰণে দৰাৰ খুৰীয়েক হয় তো তেখেতেই পিন্ধাই দিছে শাখা আৰু পলা হাতেৰে যেহেতু আমাৰ অসমীয়া বিয়াবিলাকত কি হয় মানে জোৰোণৰ দিনাখনতো দৰা নাযায় ন তো সেন্দুৰ মাকে দিয়ে আৰু আমাৰ বেংগলী নিয়মত মানে কি সেন্দুৰটো মাকে নিদিয়ে তো দৰাই নিজেই দিয়ে তো সেইটো কাৰণে আমি দৰাকো লগত লৈয়ে গৈছোঁ জোৰোণৰ দিনাখন তো সেয়া মাকে সেন্দুৰৰ ফুটটোহে দিলে অকল জোৰোণত মানে দৰা ঘৰৰ পৰা কইনাৰ কাৰণে যিখিনি গহনা পাতি লৈ যোৱা হৈছিলে সেই সকলোখিনি আমি দুইজনী মানে বা আৰু মই মিলি পেলাই মানে পিন্ধাবৰ কাৰণে লৈছোঁ তাতে বায়ে মোক কৈ আছে যে মই দি দিছোঁ তই পিন্ধাই থাক এপদকৈ মানে বাৰ নিজৰ মনৰ আশা পূৰ্ণ কৰি পেলাই যে বোৱাৰীয়েকক দিছে নহয় মানে মোৰ পিন্ধাই আমনি লাগি গৈছেগৈ মই তাকে কৈছোঁ আৰু কিমান আছে বায়ে কৈছে পিন্ধাই থাক যিমানখিনি পাৰ সেয়াই মানে একচুৱেলি ডাঙৰ ল'ৰা হয় ন ডাঙৰ প্ৰথম বিয়া ঘৰৰ সেই মন ইচ্ছামতো দিছে আৰু বায়ে গহনাখিনি পিন্ধাই হোৱাৰ পিছতে আমি কইনাৰ কাৰণে যিখিনি কাপোৰ লৈ গৈছিলোঁ সেইখিনি এযোৰ এযোৰকৈ এনেকৈ চাদৰ মানে আমাৰ অসমীয়া নিয়মত যেনেকৈ দিয়া হয় তো তেনেকৈয়ে দিয়া হৈছে তাইৰ কোলাত তেনেকৈ মানে চাদৰৰ আঁচলৰ তাত দি দিয়া হৈছে এযোৰ এযোৰকৈ তো মুঠতে দৰা ঘৰৰ পৰা 11 যোৰ হ'ব নেকি 11 যোৰমান মেখেলা চাদৰ দিয়া হৈছে বেংগলী হ'লেও কিন্তু আমি অসমীয়া হেৰিয়াতে মোকো একচুৱেলি বিয়াত মেখেলা চাদৰেই দিছিলে এওঁলোকৰ ঘৰৰ পৰা তো সেয়াই দিয়া হৈছে কইনা একেবাৰে ঢাকি গৈছেগৈ কাপোৰৰ হেৰিয়াত ল'বলৈ মানে ভাৰী কোব ল'ব পৰা নাই তেনেকৈ লাহেকৈ হেৰিখনৰ ওচৰত থৈ লৈছে বাৰু তেনেকৈ তো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিছে মোৰ ভিডিঅ'টো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব দেই আৰু যিটো মাছ লৈ যোৱা হয় মাছ আৰু তামোল পাণ তো সেইখিনি কি কৰে মানে আমাৰ যিজন কইনাৰ মাক দেউতাক থাকে তো তেওঁলোকৰ হাতত দিয়া হয় আৰু আমাৰ অসমীয়া মানে কি একচুৱেলি অসমীয়া আৰু বেংগলী যিহেতু কম্বিনেশ্যন আছে অলপ মিলাই মেলি কৰা হৈছে মানে ইমান প্ৰপাৰ নাজানেও আৰু যেনেকৈ পাৰোঁ তেনেকৈ আমি অসমীয়া বেংগলী মিলাই মেলি কৰি গৈ আছোঁ আৰু বিয়াখন এতিয়া পূৰা কইনাক মানে দৰাৰ মাকে মিঠাই খুৱাইছে আৰু চবেই মানে একদম পূৰা ডিমাণ্ড কৰিছে মানে কইনাক চুমা দিব লাগে আৰু আমাৰ বেংগলীতো এইবোৰ নিয়ম নাই ন বায়েও ভাবিছে সঁচাই নে মিছাই কৈছে তাৰপিছত যেতিয়া মই কৈছোঁ এইটো হয় খাব লাগে তো তেতিয়া মানে চুমা দিব লাগে তো তেতিয়া বায়ে একদম পূৰা লাজে মানে কিমান মানে লাজত দিছে আৰু তাই একদম মানে এনেকুৱা হাঁহি উঠিছে নহয় মানে কি ক'ম আৰু দৰাৰ ভায়েক হয় তো সিও আৰু লাজে ফুলৰ যোনটো বুকে হয় এইটো দিছে আৰু বৌয়েকক মানে বিৰাট লাষ্ট আৰু
এয়া আমাৰ দৰাক মই কৈ আছোঁ এনেকৈ সেন্দুৰৰ টেমাটো তাক দি পেলাই যে এইটো এনেকৈ সেন্দুৰটো এতিয়া দিব লাগিব তুমি। তো সিও আৰু লাজে লাজে লৈছে। একচুৱেলি মানে কি হয় মানুহ আছে ন চব, মানে সেইটো কাৰণে সিও অকণমান এওঁলোকৰ নিয়ম মানে কি একদম পূৰা যেনেকৈ ফুটটো যোনডোখৰত দিয়ে সেই ফুটৰ পৰা এনেকৈ মানে য'ত মানে সেন্দুৰ লৈ শিৰলৈকে এনেকৈ টানিব লাগে, মানে একদম যোনডোখৰৰ পৰা ফুটটো দিয়ে। তো সিও একেবাৰে একদম ফুটটো যোনডোখৰৰ পৰা দিছে সেইডোখৰৰ পৰা একেবাৰে তালৈকে টানি দিছে আৰু 3বাৰ দিছে। সেইখিনি আমাৰ অসমীয়া নিচিনাই বাৰু নিয়মখিনি সেন্দুৰ দিয়াটো। তো সেয়াই দিছে। সেন্দুৰ দিয়া পৰ্ব শেষ হোৱাৰ পিছতে গোটেই একদম মানে খুৰালীয়েককেইজনীয়ে ধৰিছে আৰু নাচিব লাগিব, এতিয়া নাচিব লাগিব। আৰু সি আৰু ক'তনো নাচিবলৈ জানে, তথাপিও আৰু হাত চাত ঘূৰাই মেলি কোনো ৰকম নাচিছে আৰু লাজে মানে বহুত দেৰি মূৰত মানে একদম পূৰা নাচিছে আৰু। তাৰপিছতে মোক কৈ আছে মই নাচিব নাজানো। মই বোলো নাচিব লাগিব, অসমীয়া ছোৱালী বিয়া কৰিছে এতিয়া নাচিবতো লাগিবই ন। ভাগিনে নাচি থাকোঁতে আকৌ মোকো টানি লৈছে নহয় তাহাঁতি, আহা বোলে মামী তুমিও নাচিবা তেনেকৈ। মই আৰু কি কৰিম, ভাগিনকো ডাঙৰ ভাগিনটো আছে, সৰু ভাগিনকো লৈ আহিছোঁ তেনেকৈ টানি মেলি। মই বোলো মই অকণ নানাচোঁ দেই বোলো, মোৰ লগত যোন আহিছোঁ চবেই নাচিব লাগিব বোলো। সেই তেনেকৈ চবকে টানি মেলি লৈ আহিছোঁ। লাষ্টত দৰাৰ মাককো নেৰিলে তাহাঁতি, মানে একদম পূৰা লাষ্টত দৰাৰ মাককো নচুৱাইছে আৰু। সেয়াই, বাকী কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো জনাব। আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।